নমস্কাৰ বন্ধুসকল, জব নিউজ অসম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, দি ইষ্টাব্লিছমেণ্ট অফ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ ফালৰ পৰা আপোনালোকক পদ মুকলি হৈছে। LTA পদ আছে, গ্ৰেড 4 পিয়ন চকীদাৰ পদ আছে। ইয়াতে কেনেদৰে এপ্লাই কৰিব লাগিব, কিমান পাব চেলাৰী, কি এই সকলো বিষয়ে গম পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু যদি প্ৰথমবাৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষত বেল আইকনটো প্ৰেছ কৰি ল'ব। আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, ইয়াতে পদ মুকলি হৈছে, LTA পদ আছে, টোটেল পদ আছে ইয়াতে দুটা হ'ল আনৰিজাৰ্ভৰ কাৰণে আৰু এটা হ'ল OBC এমওবিচিৰ কাৰণে। কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, যিকোনো ষ্ট্ৰীমৰ ফালৰ পৰা 1 বছৰ কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে আৰু আপোনালোকে ইংলিছ আছামিছ দুয়োটা ভাষাতে টাইপিং জনা হ'ব লাগিব। আৰু ইয়াতে এই চেলাৰী পাব 14,000 পৰা আৰম্ভ কৰি 60,500, গ্ৰেড পে থাকিব 6,200 টকা। তাৰপিছত দিয়া আছে গ্ৰেড 4 পিয়ন চকীদাৰৰ পদ আছে। ইয়াতে আছে দুটা পদ আছে, এটা হ'ল আনৰিজাৰ্ভ আৰু এটা হ'ল OBC এমওবিচিৰ কাৰণে। আপোনালোকে ক্লাছ 10 লৈকে পঢ়া হ'ব লাগিব আৰু ইয়াতে আপোনালোকে চেলাৰী পাব 12,000 পৰা আৰম্ভ কৰি 37,500, গ্ৰেড পে থাকিব 3,900 টকা। এতিয়া হৈছে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ ফালে কি দিছে। ইয়াতে আমাৰ বয়সৰ সময় দি দিছে 18 বছৰৰ পৰা আৰম্ভ কৰি 44 বছৰৰ ভিতৰত হ'ব লাগিব আৰু আপোনাৰ বয়সটো হিচাপ কৰা হ'ব 1 তাৰিখ জানুৱাৰী মাহ 2020 হিচাপে। তাৰপিছত আপোনালোকৰ দি আছে দুটা পৰ্যায়ত আপোনালোকে এক্সাম দিব লাগিব। আপোনাৰ দুটা এক্সাম হ'ব, ৰিটেন টেষ্ট হ'ব আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব। আপোনালোকে নিজৰ খৰচ টেষ্ট যোৱা সময়ত আপোনালোকে নিজৰ খৰচ নিজে বহন কৰিব লাগিব। আপোনালোকে কোনো ধৰণৰ খৰচ তেওঁলোকে বহন নকৰে। তাৰপিছত 5 নম্বৰ ইয়াতে দি আছে আপোনালোক যিসকলে ৰিটেন টেষ্টত পাছ কৰিব তেওঁলোক কম্পিউটাৰ টেষ্টৰ কাৰণে মতা হ'ব। যদি কিবা ভুল ভ্ৰান্তি থাকে আপোনাৰ আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্ট কৰি দিয়া হ'ব। আপোনালোকৰ কোন পোষ্টত এপ্লাই কৰিছে ওপৰত মেনশ্যন কৰি দিব। আপোনালোকে ইনভলভৰ ওপৰত মেনশ্যন কৰি দিব লাগিব যে এপ্লিকেশ্যন ফৰ দি পোষ্ট অফ LDA বা আপোনালোকে যদি গ্ৰেড 4 পিয়নত কৰে আপোনালোকে এপ্লিকেশ্যন ফৰ দি পোষ্ট অফ গ্ৰেড 4 পিয়ন বা চকীদাৰ যিটো এপ্লাই কৰিব ওপৰত আপোনালোকে মেনশ্যন কৰি দিব লাগিব। আপোনালোকৰ লগতে কি দিব, আপোনালোকে নিজৰ এটা চেল্ফ এড্ৰেছ লিখি এটা খাম দিব লাগিব, ইনভলভ এটা দিব লাগিব, তাতে 5 টকাৰ এটা পষ্টেল ষ্টেম্প লগাই দিব আৰু আপোনালোকৰ মোবাইল নাম্বাৰটো মেনশ্যন কৰি দিব লাগিব আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মৰ লগত। এইটো হ'ল পেঞ্চন স্কিম। যদি আপোনালোকে কৰিব খোজে ভিডিঅ'টো পজ কৰি পেলাই পঢ়ি ল'ব। তাৰপিছত 3 নম্বৰত আহিছোঁ, ইয়াতে দিয়া আছে আপোনালোকে কি দিব লাগিব। আপোনালোকে কালাৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব, দুটা পিছফালে চিগনেচাৰ কৰি দিব লাগিব। আৰু ইয়াতে দি আছে চেল্ফ এটেষ্টেড চেল্ফ এটেষ্টেড সকলোবিলাক ডকুমেণ্ট চেল্ফ এটেষ্টেড কৰি দিব। তাৰপিছত এজ প্ৰুফ দিব, ৰিজাৰ্ভেশ্যন চাৰ্টিফিকেট থাকিলে দিব। তাৰপিছত ভেলিড ইমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো জেৰক্স কৰি পেলাই লগতে দি দিব। আৰু যদি কোনো পোষ্টেল দিলে হয়, অৰ্থাৎ আপোনালোকে পোষ্ট অফিচৰ যোগেদি এপ্লাই কৰিব, যদি কোনো লেট হৈ গৈ পাতে সেইটো কোনো ধৰণৰ ৰেচপনচিবিলিটি তেওঁলোকে নলয়। তাৰপিছত এতিয়া আহিছোঁ আপোনাৰ লাষ্ট ডেট ইয়াতে দি আছে। লাষ্ট ডেটটো হ'ল 28 তাৰিখ 2 মাহ 2020। এই তাৰিখৰ ভিতৰত আপোনালোকে এডমিশ্যন ফৰ্মটো গৈ পিনে অফিচত পাব লাগিব। আপোনালোকৰ ইয়াতে দি আছে দি কেণ্ডিডেটছ যিসকলে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ আণ্ডাৰত পৰে তেওঁলোকৰ প্ৰিফাৰেঞ্চ পাব। তাৰপিছত ইয়াতে আছে আপোনালোকে কোন এড্ৰেছত পঠাব। আপোনালোকে পঠাব লাগিব টু দি প্ৰিন্সিপাল ছিকিউৰিটি সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল ডিব্ৰুগড় অফিচাৰ্ছ কলনী 3rd বাই লেন পোষ্ট অফিচ ইজ CR বিল্ডিং লোকেশ্যন JP নগৰ ডিষ্ট্ৰিক্ট ডিব্ৰুগড় আছাম। এই এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো যিখিনি জানিব লগা আলোচনা কৰা হ'ল। যদি ভিডিঅ'টো ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব। যদি চেনেলত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত বেল আইকনটো প্ৰেছ কৰিব। আৰু ভিডিঅ'টো যিসকলে নাজানে বন্ধুসকল তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।